আৰু এতিয়া আহি পাই ফুৰিয়া ধুই ল'লোঁ তাৰপিছত চাকি আৰু ধূপ লৈ আহিছোঁ আৰু এতিয়া ভিডিঅ'টো ব্লগ আৰম্ভ কৰিলোঁ আৰু বহুত মানুহ আৰু মন্দিৰৰ আগফালৰ এইখিনি চাওক আৰু এক নম্বৰ মন্দিৰৰ চাৰিওপিনে হাজাৰ 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 চাকি জ্বলি আছে উমি উমি কৃষ্ণৰ নাম আৰু এই হাজাৰ হাজাৰ চাকিৰ মাজতে ময়ো এগছি চাকি আৰু এক পেকেট ধূপ জ্বলাই দিলোঁ আৰু ইয়াৰে পিছতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম মেইন মন্দিৰটোত যাম আৰু যদি আপোনাৰ মনেও কয় এগছি চাকি জ্বলাম বুলি তেনেহ'লে আহক কৃষ্ণ জন্মাষ্টমীৰ দিনাখন আপুনিও ইয়াত পূজা কৰক এগছি চাকি জ্বলাওক ছয়বাৰতে যামা ৰ Hi guys, কেনেকুৱা খবৰ কেনেকুৱা চব খবৰ কেনেকুৱা মানে সৰ্বগত আহি কেনেকুৱা লাগিছে বঢ়িয়া নেকি ছোৱালী থোৱালী নাই নেকি কিয়নো क्या पूरी में बड़ा बनाओ गुरु खाने तो गुरु खाना ना हे दोस्तों कुछ बोलेगा আৰু মেইন মন্দিৰৰ এইকেইটাই মূৰ্তি চাৰিওফালে দেখাই আছোঁ চাই থাকক আৰু পুখুৰীৰ মেইন ভিউটো এইটোৱে চাই লওক
আৰু এতিয়া চাৰিওপিনে পুখুৰীৰ চাইডে চাইডে ঘূৰি গৈছোঁ মানে এইটো চাওক আৰু মেইন যিডাল গছ যিডাল গছত মানুহে গামোচা বান্ধে সেই গাছডালতে গৈ আছোঁ বলৰ কেনেকুৱা মজা লাগে চাওক না কিমান গামোচা একদম গছত পাত যিমান নাই তাৰ মানে গামোচা সিমান গছডাল ইমান গামোচা চাওক না আচলতে এটা কথা গাছডালৰ ফুল নহ'লে কি হ'ব কিন্তু গামোচাৰে ফুল ফুৰি আছে গছডাল বৰ শুৱনি গছ হয় বহুত ডাঙৰ হয় বহুত গামোচা বান্ধিছে বহুত বোলে মনৰ আশা পূৰণ হয় আহক আপোনালোকেও গামোচা এখন বান্ধি যাওক এই গছডালতে অলপ চাৰিওপিনে দেখাইছোঁ ঘূৰাই চাওক না গাছত ফুল ভৰি আছে গামোচাৰে কিমান গামোচা বহুত গামোচা চালে চাই থাকিবলৈ মন যায় ইমান ভাল লাগে গছডাল আৰু মানুহ কিমান চাওক না আৰু ইয়াতে খেচাৰি আছে খেচাৰি খাওক আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বাই দোস্ত